মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। মোৰ কবিতাৰ শিৰোনাম প্ৰতিবাদ। নকৰিবি দুখ মা তই প্ৰতিবাদলৈ যাওঁ। 2019 চনৰ নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত মই সংগ্ৰাম কৰিবলৈ যাওঁ। হাঁহি হাঁহি বিদায় দে মা, মই যেন আকৌ আহি পাওঁ। বাটত শুনিছোঁ মই বাৰুদৰ শব্দ, থমকি থমকি মা তই কিয়নো কান্দিছ। নিদিবি বাধা মোৰ কৰিম গহিৰণত যুঁজ, অসমত যে বিদেশী সোমাব। মই হ'লো অসমীয়া দুবাহুত আছে বল, নকৰোঁ ভয় মই লাচিতৰ দৰে হ'ম। সাহস আছে বল আছে, নকৰিম ভাগৰি, বিনা অস্ত্ৰে সন্মানেৰে প্ৰতিবাদ কৰিম মই লাচিতৰ দেশৰে নাগৰিক। চিঞৰি চিঞৰি প্ৰতিবাদীয়ে মাতি আছে মোক, অভিশাপ নিদিবি মা চৰণত ধৰিছোঁ তোৰ। মিনতি কৰিছোঁ কাবৌ কৈ মাতিছোঁ, অসমত সোমাব পোক। আনন্দৰে বিদায় দে মা মোক, দেশৰ মাটি আনে কাঢ়ি ল'ব, তেতিয়া মা মোৰ ঘূৰি জীৱন হ'ব। নুটুকিবি চকুলো মা তই আনন্দহে কৰ, জয় আই অসম বুলি মই শ্বহীদ হৈ